खुलुमबाय दा आङो दंफैयो धेमाजि जिल्लानि सिङाव थानाय आहम बोराइ बाथौ इंलिश फरायसालियाव आहम बोराइ बाथौ इंलिश फरायसालियाव दिनै मोनसे साइन्स एग्जिबिशन दिन्थिफुंनाय हाबाफारि लानाय जादों दा आङो बेयाव दंफैयो दा बेयाव गोबां फरायसाफोरनि गावनि रोंगौथि माखासे दिन्थिफुंनायखौ जोङो दिन्थिफुंलांनो जों आखायाव लादों My name is Miss Konmoni Kaklari. Air pollution here. Air pollution माने आबहावा गुबुंले जानाय एबा थासारिया गाज्रि जानो हमनाय जेरै न' खाथि खालायाव प्लास्टिक बायदिसिना गारबाथाय मोनामखाङो आरो न' खाथिनि दंफांफोराव गाहायाव अर सावना होबा जे दंफांफोरा गाज्रि जायो आरो गारि मटर खारबा जे खिथुनिफ्राय उखुन्दै गयो जे बे गिदिर फेक्ट्रिफोराव माने गिदिर फेक्ट्रिफोराव इन्डास्ट्रिफोरखौ सोलायबाथाय माने फेक्ट्रिनिफ्राय उखुन्दै गयो आरो जोंनि बे उखुन्दैफोरनिफ्राय बारहावाया माने गाज्रि जानो हमो ओमफ्राय आरो लोमजानो हमो बेफोरखौनो होनो एयार पलिउसन मा क्लासाव फरायो नोङो क्लास 9 क्लास 9 आदसा बेखौ नों हारसिं बानायनाय ना टीम जोङो टीम साबा औ थाबाय आरो जोङो माखासे फरायसाफोरनिफ्राय जोङो दिन्थिलांबाय थाबावगोन दा केमेरा पार्सन बिथांखौ सिगां फारसे फैनो थाखाय खावलायबाय कि नाम जाहिग्लं दैमारि बेयो अरगें हाजो बिनिफ्राय गुदुं लाभा ओंखारो इजों दंफां लाइफां खाथियाव थानाया इयो बेरस्रावजोबो आरो ओमफ्राय नोङो मा क्लासाव फरायो दा क्लास 5 क्लास 5 आव ना बेखौ सोरनि बिथोन होनायाव बानायनाय जादों नों हारसिं बानायदों ना टीम दं टीम दं साबा ओं नामफोरखौ बुंनो हागोन नामा नै इयावनो मोनो सन्जिब ब्रह्म ओमफ्राय आं इनाव मिथिसार सरगियारि लिबिन बसुमतारि सुबुंसा बर' गोजोननाय थाबाय फंबायनिसिम दा जों आरो माखासे गोबां दिन्थिनाय कि नाम दीपांकर डले मिनी पावर बैंक उइथ मिउजिक सिस्टेम যদি আপুনি ক'ৰবাত ঘূৰিব ফুৰিব যায় তেতিয়া কাৰেণ্টটো নাথাকিব ইয়াৰ পৰা আপুনি এনেকৈ মোবাইল যিকোনো চাৰ্জিং কৰিব পাৰে কম্পিউটাৰ লেপটপ এনেকৈ তিনিটা একেচাতে ইউজ কৰিব পাৰে মানে চাৰ্জিং কৰিব পাৰে তাৰপিছত বৰ হ'লে মানে মিউজিকো শুনিব পাৰে 10 মিটাৰ ৰেঞ্জৰ ভিতৰত এইটো পাৱাৰ বেংকটো নিজে বনোৱা বেটাৰী দুটা পেঞ্চিল বেটাৰী দুটা মাদাৰবৰ্ডৰ লগত এনেকৈ ওপৰত মানে ৰেপ কৰিছোঁ আৰু মাদাৰবৰ্ডত এনেকৈ ৱেৰৰ লগত বেটাৰীৰ লগত এনেকৈ কানেক্ট কৰি কিনি জ্বালাই কৰি কিনি তাৰপিছত এনেকৈ কাৰ্ডবৰ্ড এটা দুটামান লৈ কিনি ওপৰত ৰেপ কৰি কিনি প্লাষ্টিকৰ লগত ৰেপ কৰি বনাই লৈছোঁ আৰু কিমান ক্লাছত পঢ়ি আছে 9 ক্লাছ 9 মোৰ নাম প্ৰাণজিত পেগু মোৰ নাম দীপাংকৰ ডলে थेंक इउ गोजोननाय थाबाय आरो दा जोङो माखासे मिथिबावनो नाजागोन नाम কি My name is Bornali Bori. Yeah, class 10. My name is Dayananda Pegu. Class 6. I'm from class 10. দুজনে বনাইছে ন দুজন নহয় চাৰিজন ছাৰহঁতে কৈছে মানে দুজনকে ডাকিবলৈ দিছে সেইকাৰণে আমি দুজনকে এতিয়া ডাকিছোঁ ইয়াৰ বিষয়ে কিবা ক'ব অঁ আমাৰ প্ৰজেক্টৰ নাম হৈছে বেলেঞ্চ এনভাইৰনমেণ্ট আৰু ইমবেলেঞ্চ এনভাইৰনমেণ্ট এই প্ৰজেক্টৰ যোগেদি আমি আমাৰ এনভাইৰনমেণ্টটো কেনেকৈ বেলেঞ্চ হয় আৰু কেনেকৈ ইমবেলেঞ্চ হয় আমি দেখাইছোঁ ইমবেলেঞ্চটো আমি ইয়াত ট্ৰিজকেইটা কাটিং ডাউন কৰি পিনে ফেক্টৰীৰ পৰা যিটো ধোঁৱা ওলায় গাড়ীৰ পৰা যিটো ধোঁৱা ওলায় প্লাষ্টিকটো জ্বলাৰ পৰা যিটো ধোঁৱা ওলায় এই চবটো মিক্স কৰি পিনি গ্ল'বেল ৱাৰ্মিং ফৰ্ম কৰে গ্ল'বেল ৱাৰ্মিঙৰ মিনিং হৈছে মানে এইটো আমাৰ যিটো আৰ্টত আমি নৰ্মেলি তাকো গৰম হাৱা চব আমি ভালকৈ পাইছোঁ গ্ল'বেল ৱাৰ্মিংটো হ'লে মানে আমাৰ যিটো টেম্পাৰেচাৰ বেছি হৈ যায় যিটোৰ কাৰণে আমি জীৱ জন্তু হওক মানুহ হওক চবে জীয়াই থাকিবলৈ বহুত টান পায় আৰু কিছুমানে মৰিও যায় তাৰপিছত গছ গছনিও ইয়াত ভালকৈ গ্ৰ' নকৰে ৰঙা হৈ যায় গ্ৰীণ কালাৰটো ৰঙা হৈ যায় ইণ্ডিয়াত গৈ আমি ইমবেলেঞ্চটো দেখাইছোঁ আৰু বেলেঞ্চ এনভাইৰনমেণ্টটো আমি গছ গছনিটো ৰুই পিনি চ'লাৰ এনাৰ্জি ইউজ কৰি পিনি ইনষ্টেড অফ পজল ফৰ এক্সাম্পল হৈছে কয়লাটো যদি আমি বাৰ্ণ কৰোঁ তেতিয়াতো এয়াৰ পলিউশ্যন কৰে এয়াৰ পলিউশ্যনো আমাৰ কাৰণে বহুত বেয়া হয় এইটো গ্ল'বেল ৱাৰ্মিং ফৰ্ম কৰে কিন্তু এই চ'লাৰ এনাৰ্জিটো গ্ল'বেল ৱাৰ্মিং একদম ফৰ্ম নকৰে আৰু উইণ্ড মিলো ছেইম এনেকুৱাই এই দুটাত অকল এক্সাম্পল দিছোঁ এই দুটাটো পাংখা হওক বাল্ব হওক এই চবটো ইয়াৰ যোগেদি প্ৰডিউচ হ'ব পাৰে আৰু আমি যিটো এৰিয়াত থাকোঁ সেই জেগাত আমি ক্লিনকৈ আমি থাকিলে আমাৰ এনভাইৰনমেণ্টটো বেলেঞ্চ হৈ যায় ডাষ্টবিনত যিটো বস্তুটো পেলাব লাগে সেইটো পেলাই পিনি ৰিচাইকেল ৰিইউজ প্লাষ্টিকটো যেনেকৈ আমি ৰিইউজ কৰিব পাৰোঁ সেই চবটো আমি কৰি পিনি আমাৰ এনভাইৰনমেণ্টটো আমি বেলেঞ্চ কৰিব পাৰোঁ থ্ৰু দিছ প্ৰচেছ উই হেভ শ্ব'ন आवर प्रजेक्ट थेंक इउ दा जों आरो माखासे गोबां मिथिबावगोन थेवबो जोङो जिखिनि हायो जों बेखौ दिन्थिलांबाय थागोन दा बेयाव उन्दै फंबाय
बिनानावफोरनि सावगारि आखिनाय जोङो नुनो मोन्दों এইটো প্ৰজেক্টৰ নামটো কি হয় এইটো বলকেনিক ইৰupশ্যন বলকেনিক ইৰupশ্যন নামটো কি মোৰ প্ৰীতোষ বাতেৰ হৃদয় কুমাৰ বড়ো এই কিমান ক্লাছত পঢ়ি আছে 8 প্ৰজেক্টৰ বিষয়ে কিবা বলকেনিক ইৰupশ্যন এই বলকেনিক ইৰupশ্যন ইয়াত লাভা ওলায় ইয়াৰ তলত এটা মেগমা থাকে এইকেইটা তলৰ পৰা ওলায় এই তলত এনেকুৱা লেয়াৰ থাকে ইনাৰ ক'ৰ আউটাৰ ক'ৰ মেণ্টেল ক'ৰ এই ক'ৰকেইটা বহুত গৰম ইয়াৰ ওপৰত থাকে এটা লিথোস্ফিয়াৰ লেয়াৰ এই ইয়াত লিথোস্ফিয়াৰত পাথৰ থাকে এই তিনিটা লেয়াৰকেইটা বহুত গৰম হয় এই পাথৰকেইটা গলাই দিয়ে গলাই কিনি মেগমা বনে কিনি লাভাকেইটা ইয়াৰ পৰা ওলায় এই লাভাটো ওলাত কি বস্তু হয় এইটো এইটো ইয়াত তাৰপিছত লেমন জুচ আছে লেমন আৰু পানী তাৰপিছত এইটো লাভাটো ওলাত এটা গেছ ওলায় পয়জনিয়াছ গেছ কয় এইটোকে বলকেনিক ইৰupশ্যন কয় কোনে বনাইছে এইটো এইটো টিম আমি দুজন বনাইছোঁ আৰু 4জন আছে 2জন বাহিৰত আছে थेंक इउ आरो जों माखासे गोबां मिथिबावगोन नाम কি दीपाशा राभा रीमा पेगु প্ৰজেক্টৰ নামটো কি ইন্টাগ্ৰেটেড ফাৰ্মিং সিস্টেম প্ৰজেক্টৰ বিষয়ে কিবা প্ৰজেক্টৰ বিষয় মানে এইটো ফাৰ্মাৰৰ বিষয়ে হয় ফাৰ্মাৰৰ ঘৰত যি যি বস্তু থাকিব লাগে সেইটো আমি বনাই পিনি আপোনালোকক দেখাইছোঁ কিমান ক্লাছত পঢ়ি আছে হা কিমান ক্লাছত পঢ়ি আছে ক্লাছ 5 নিজে বনাইছো ন এইটো অঁ थेंक इउ बिनानावमोननिसिम आरो दा गोबां जोङो मिथिबावगोन নমস্কাৰ মোৰ নাম কায়ুম নিচং নমস্কাৰ মোৰ নাম ৰজিতাই কিমান ক্লাছত পঢ়ি আছে আমি দুজনে ক্লাছ 8ত পঢ়ি আছোঁ এই প্ৰজেক্টৰ নামটো কি কয় ৱাটাৰ চাইকেল অঁ এক্সপ্লেইন কৰি দিছোঁ মানে কেনেকুৱা বৰষুণ পৰে কেনেকুৱা শিল মানে ষ্টন পৰে আৰু সেইটো বুজাই দিব পাৰিছোঁ সাগৰ যে আছে ইয়াত মানে সাগৰবিলাকত যে পানী শুকি যায় এই সময়ত মানে ৰ'দৰ টাবত পৰি শুকি যায় তাৰপিছত শুকি যোৱাত মানে সিহঁতে গেছকৈ আহি যায় ওপৰ আকাশত তাৰপিছত ইয়াত আকৌ ক্লাউডকৈ বনি যায় মানে ক্লাউড হৈ যায় আকৌ ক্লাউডত বেছি হেভি হ'লে সিহঁতে মানে কিবা বৰষুণকৈ নহ'লে শিল বৰষুণকৈ দিয়ে মানে বেছি ঠাণ্ডা হ'লে শিল বৰষুণকৈ দিয়ে আৰু তাৰপিছত আকৌ ইয়াত এনেকৈ পৰি যায় আকৌ ইয়াত মানে ৰিভাৰত মানে জমা হৈ যায় এনেকৈ আহি যায় আৰু আকৌ ইয়াত আহি কিনে আকৌ শুকি যায় আকৌ উঠি যায় এনেকৈ আৰু আমাৰ এইকাৰণে চাইকেলৰ নিচিনা ঘূৰিকৰ নাম ৱাটাৰ চাইকেল হয় আৰু थेंक इउ आरो जोङो दा माखासे गोबां मिथिबावनो नाजागोन मोनसे सेभ खालामदों प्रजेक्टৰ नाम কি প্ৰজেক্টৰ নাম ছ'লাৰ এনাৰ্জি হয় ছ'লাৰ হাউচ এনাৰ্জি মোৰ নাম মিশ্ৰিয়া কলিতা কিমান ক্লাছত পঢ়ি আছে মই ক্লাছ 9ত পঢ়ি আছোঁ ইতিমধ্যে প্ৰজেক্টটো এইটো ছ'লাৰ হাউচ এনাৰ্জি বনাইছোঁ এইটো মই এইখন ছ'লাৰকেইখন হয় এইটো ছানটো হয় ইয়াৰ পৰা এনাৰ্জি এট্ৰেক্ট কৰি কিনে ছ'লাৰ এনাৰ্জি প্ৰডিউচ কৰে এইটো কি নিজে বনাইছে নেকি ছ'লাৰ কিবা ছানৰ পৰা এনাৰ্জি এট্ৰেক্ট কৰি কিনে প্ৰডিউচ হয় এনাৰ্জিটো थेंक इउ आरो जोङो मिथिबावनो नाजागोन ৰিংকুমণি বৰা মনীষা বসুমতাৰী नों दा मा क्लासाव फरायगासिनो ক্লাছ 10 ক্লাছ 10 बे प्रजेक्टनि नामखौ मा बुंनाय जायो रेन वाटार हार्वेस्टिं माने इयाव जे अखा हाबाथाय दैया इ वाटार टेन्टआव जमा जाहैनानै इयो बिबार बारिफोरासो साप्लाय खालायजोबगोन माने इयो नोङो हारसिं सानखांना बानायदोंना टिम दं टिमजों साथाम दङ ओमफ्राय सासेया बाहेरायाव दं सानै थानो होदोंमोन गोजोननाय थाबाय बिनानावमोननिसिम दा जोङो माखासे बाथ्रा मिथिबावगोन नाम मिस तुलुमणि गयारी मिस अनसुलि गयारी प्रजेक्टनि नामखौ मा बुङो सोलार सिस्टेम मा क्लासाव फरायगासिनो 6 प्रजेक्टनि बागै माबा ये जुपिटार ये भेनास मार्स उरानस मार्किउरि सेटार्न नेपच्यून आर्थ आरो सान जोंनि बुहुम मोनसेयाव थायो आरोना साननि बयनिसाय खाथिया मार्किउरि आरो बयनिसाय गोजाना नेपच्यून गोजोननाय थाबाय आरो सारा सोनोवाल गायत्री सोनोवाल क्लास 10 प्रजेक्टৰ नाम কি প্ৰজেক্টৰ নাম হ'ল ৰেইন ৱাটাৰ কালেকশ্যন প্ৰজেক্টৰ মানে ইয়াত আমি এই টেংকিত ৰেইন ৱাটাৰটো কালেক্ট কৰিম যোনটো এই টেংকিটোত ফিল্টাৰেট হ'ব আৰু এই টেংকিটোৰ পৰা এই ফিল্টাৰেট ৱাটাৰখিনি আমি বিভিন্ন পাৰ্পজৰ কাৰণে ইউজ কৰা হ'ব যেনেকৈ গা ধোৱা বাথিং মুঠতে বিভিন্ন কুকিঙৰ কাৰণে ইয়াৰ মুঠতে বহুত পাৰ্পজ আছে थेंक इउ आंना प्रवीण बर' आंना अभिषेक बर' मा क्लासाव फरायगासिनो 9 प्रजेक्टनि नामखौ मा बुंनाय जायो जोंना डिफरेस्टेसन होनाय जायो प्रजेक्टनि बागै जोंनि इयाव माने बेफोर उटफोरखौ
लांनानै माबा बनायो आरो जेनेबा बाटामफोर बनायनाया इनिफ्रायनो साप्लाय खालायनानै लांनानै बनायहैयो बिदि आरो प्रजेक्टखौ नोंसोरो टिमाव बानायनाय जादों आरो ना गोजोननाय नामखि सिरिं तामां दीप्ति बसुमतारी केमेन क्लासाव फरायासै 7 क्लास 7 सेम दा नोंसिनि प्रजेक्टनि नामखौ मा बुंनाय जायो सोलार पावर इरिगेशन सिस्टेम याव जों माने इदि देखायदों माने दैखौ माबायदि लिमिटनि इउज खालामनांगौ जाहैदों ना इन्डियायाव बिदि बिराद प्लेसेस दङ जेराव दैफोरखौ मोननो हाया बाराद्रायखि मोना पावार मोना लाइट मोना बेफोरखौ माने जोङो माबायदि सेभ खालामनांगौ जाहैदों जों इयाव देखायदों ना सलार पेनेल आरो सानजों कानेक्ट जानानै इयाव डाइरेक्टलि इयाव कन्ट्रल खालामहैयो कन्ट्रल खालामनानै अभारहेड टेंकियाव दैखौ माने इयाव कानेक्टनि थ्रु एसे कानेक्ट खालामनानै ओमफ्राय माने भेजिटेबल जेराव फार्मार दंना बेफोराव माने दैफोरखौ बेसेबां इउज खालामनांगौ इयाव जाहैदोंखि इयाव माने दैया बेसेबांखौ नांगौ ना जोंनि थाखाय लिमिट थांगोन जेबो माने डाबल थांनाय नङा माबा खालामनानै नर्मेलि थांगोन आरो ना इयाव ओंखायनो बेखिनि प्रजेक्टखौ बानायनायाव सोरनिबाफ्राय हेफाजाब लादोंना नोंसोर गावनो बानायदों जोङो इयाव ग्रुपनि नाम दङ इयाव माने इयाव खालि मोननै केन्डिडेटखौल' जेननो होदों ना ओंखायनो जों सानै जेनदों आरो थेंक इउ गोजोननाय थाबाय आरो जोङो माखासे गोबां मिथिबावो বিশাল বৰুৱা माय नेम इज श्री मन्जित गगৈ জিতুল সোণোৱাল ক্লাছত পঢ়ি আছে আমি ক্লাছ 10 আমি সবে ক্লাছ ক্লাছ 10 প্ৰজেক্টৰ নামটো কি কয় এইটো ভেকিউম ক্লিনাৰ হয় মানে ইয়াৰ পৰা এইটো ফেনখন ঘূৰে এই ফেনখনে মানে ইয়াৰ পৰা হাৱাটো টানি লৈ যায় এতিয়া কেতিয়াবা ধূলি চুলি পৰি থাকে সেইটো আমি কেতিয়াবা হাৰিব নোৱাৰোঁ সেইটো মানে ই টানি লৈ যাব কেতিয়াবা চুকত এইবিলাক থাকিলে আমি টানিব নোৱাৰোঁ যে এনেকুৱা হাৰিব নোৱাৰোঁ সেইবিলাক মানে ই টানি লৈ যায় আৰু ইয়াত জমা হৈ যায় আৰু এইটো বেটাৰীৰ পৰা বনিছে কাৰণে একো ইলেক্ট্ৰিচিটি দৰকাৰ নহয় আৰু এইটো বহুত চিপ হয় মানে বেছি প্ৰাইচ নলয় এইটোত কাৰণে কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি নিচিনা হৈ যায় থেংক ইউ গোজোনায় থাবায় माय नेम इज তীৰ্ণ বকান্ত দলে মোৰ নাম হিৰাঞ্জ্যোতি পাইট কি এইটো মানে গ্ৰেফাইট হয় গ্ৰেফাইট ইজ এ গুড কণ্ডাক্টৰ অফ হিট মানে এই মানে গ্ৰেফাইটটো মানে ফাৰ্ষ্ট হয় মানে ইলেক্ট্ৰিচিটি গ্ৰেফাইট দিয়ে This is our group project. My name is Ruzma Sorgeri. My name is Sejawari. दा बे प्रजेक्टनि नामा मा Water pollution. जों बेखौ वाटार पलिउसननि बागै बानायदों बियो जाहैदों इन्डास्ट्रि बे इन्डास्ट्रिनि वेस्ट मेटेरियेलफोरा ना सेस दैमायाव बोहैलांजोबो ओमफ्राय बियो जाहैबाय पलिउटेड वाटार जायो ओमफ्राय बिदि नाफोराबो जेरै फिसा फिसा ना थायोना रिभारावबो बियो गाज्रि जायो आरो ओमफ्राय सिंनि प्लान्टसफोराबो गाज्रि जायो जेब्ला जों पिकनिक जाहैयो होमबाना माने जों प्लास्टिक्सफोरखौ बियो गारबोयो होमबानाथ' दैयाथ' एसे बुखांबोयो होमबाना सेस बि प्लास्टिकफोरखौ लांजोबो आरो माने जोङो बियो पलिउटेड वाटार जासिगोन आरो होमबाना जों माने मानसिफोरखौ बि बुंनो सानोखि ना डन्ट थ्र' वेस्ट मेटेरियेल इन वाटार होनना सानो आरो जोंना मेन टपिकआ बेनो आरो बेखौनो बुंनो सानो मा क्लासाव फरायो आं क्लास 7आव आंबो 7 साबेसे टिम लोगो नांना बानायनाय जादों साथाम ओं साथाम गोजोननाय थाबाय बिनानावमोननिसिम आरो जोङो बानायदो भिडिअ प्रजेक्टर याव मा होनो जोङो जेरै थियेटाराव नायो ना स्क्रिनाव पर्दायाव इदिनो जोङो नायनो हायो याव जों मबाइल दोनो मबाइलखौ होमबाबो उल्टा दोननांगोन मानोना लेन्सनि माबायानो मोनसे इदि वर्क खालामो जे जोङो जुदि सिदा दोनो होमबाना उल्टा नुयो उल्टा दोनो होमबाना सिदा नुयो मानोना इनि सारफेसानो कर्भ आरो जोङो मा जायो पुरायो माबायानो इनि फांसनानो लाइटनि थाखायसो जोङो याव मबाइल दोनो होमबाना माबा भिडिअ सलायो होमबाना याव लाइट ओंखारो होमबा बे लाइटआ बे लेन्सआव थाङो आरो बे लेन्सआ बे लाइटखौ रिफ्लेक्ट खालामनानै गिदिर खालामना होयो ओमफ्राय जोङो वालाव नुयो ओमफ्राय बिदिनो जोङो नायनो हायो आरो होमबाना थियेटारनि बायदि न'आवनो गिदिर स्क्रिन नायनो हायो आरो मेगनाबो इमान गाज्रि जाया जोंना जेरै मबाइलखौ डाइरेक्ट नायबाथाय एफेक्ट जायो होमबाबो इदि स्क्रिनाव नायबाथाय इमान लाइट ओंखारला ओंखायनो जोंनि मेगना इमान हार्म जाया आरो इनो आंनि माबायामोन थिक नों हारसिं बानायनाय जादों नामा ओं आं हारसिं बानायदो गोजोननाय थाबाय आरो थेंक इउ माय नेम इज नयनज्योति कुम्बां माय नेम इज पापु पाथारी क्लाছত পঢ়ি আছে ক্লাছ 9 প্ৰজেক্টৰ নাম কি আমাৰ প্ৰজেক্টৰ নাম উইণ্ড টাৰ্বাইন হয় উইণ্ড টাৰ্বাইন মানে আমি ইলেক্ট্ৰিচিটি পাছ কৰা বনাইছোঁ ইলেক্ট্ৰিচিটি কিবা এতিয়া বেছিভাগ আমি ইলেক্ট্ৰিচিটি পানীৰ পৰা বনাওঁ যেতিয়া ডেমৰ পৰা পানীৰ পৰা বনাওঁ আমি ইয়াৰ কাৰণে হাৱাৰ পৰা বনাব চেষ্টা কৰিছোঁ কিবা হাৱাৰ পৰা বনাই মানে পাংখা এটা ইয়াত লগাই যেতিয়া মুকলি জেগা টাইৰত যেতিয়া উইণ্ডি এৰিয়াত আমি এইটো পাংখাটো লগাম যেতিয়া উইণ্ড ইয়াত পাছ হ'ব এইটো পাংখাটো ঘূৰিব পাংখা ঘূৰিওৱাৰ লগে লগে এনাৰ্জি ইয়াত ষ্ট'ৰ হ'ব মানে ষ্ট'ৰ হয় আমি ইয়াত জেনেৰেটাৰ লগাইছোঁ জেনেৰেটাৰৰ পৰা আমি জেনেৰেটাৰ যেতিয়া অন কৰি দিম জেনেৰেটাৰ অন কৰি দিলে মানে ইলেক্ট্ৰিচিটি ইয়াত পাছ হৈ যাব পাছ হোৱাৰ লগে লগে আমি এনেকুৱা পষ্টত কিবা ইলেক্ট্ৰিচিটিটো যেতিয়া পাছ হ'ব তেতিয়া আমি পষ্টৰ পৰা আমি ঘৰলৈকে নিজৰ ঘৰলৈকে ল'ব পাৰোঁ মানে ইলেক্ট্ৰিচিটি আমি এনেকুৱা বনাব চেষ্টা কৰিছোঁ আৰু থেংক ইউ মোৰ নাম জান্তু পেগু মোৰ নাম ৰোহাত পেগু কিমান ক্লাছত পঢ়ি আছে আমি এতিয়া ক্লাছ
8ত পঢ়ি আছোঁ ক্লাছ প্ৰজেক্টৰ নাম কি এইটো আমি এই প্ৰজেক্টটো বনাইছোঁ আমি ৱাটাৰ ছাপ্লাই আমি যেতিয়া গাঁৱে গাঁৱে ৱাটাৰ ছাপ্লাই পাই নহয় এইটো যদি তলৰ পৰা পানীটো উঠায় তেতিয়া আমাৰ আইৰণ হয় এই আইৰণটো আমি এই পানীটো আমি ফিল্টাৰ কৰিম ইয়াত ফিল্টাৰ কৰা পানীটো আমি ওপৰতো আনিব পাৰিম আমি তলতো দিব পাৰিম যদি আমি গাঁৱত পানীটো এৰি দিয়ে তেতিয়া যদি অলপ স্পীডকৈ হাই প্ৰেছাৰৰ লাগে যদি এই হাই প্ৰেছাৰটো ইয়াৰ পৰা দি দিলে বেছি হাই প্ৰেছাৰ অলপ স্পীডত আহিব আৰু এই তলৰ পৰা যদি দিয়ে অলপ ল' টেম্পাৰেচাৰ মানে ল' প্ৰেছাৰৰ আহিব তেতিয়া আমি গড়ে গড়ে পানীটো আমি দিব পাৰিম আমি পৰিষ্কাৰ পানীটো আমি সকলোৱে ব্যৱহাৰ কৰিব পাৰিম थेंक इउ फंबायफोरनि मोजां माखासे प्रजेक्ट बानायनाय जोङो माखासेनिफ्राय जोङो गोबां बाथ्रा मिथिनानै लाबोगोन नैयाव नुनो मोन्दों मोनसे प्रजेक्ट फंबायमोननि दा जोङो बेनिफ्राय माखासे बाथ्रा मिथिगोन नाम বেটাৰী ছিষ্টেম লাইট হাউচ মন গগৈ কিমান ক্লাছ ক্লাছ 10 প্ৰজেক্টটো মানে ইয়াত বেটাৰী 220 ভল্টৰ বেটাৰী আছে দুইটা তাৰপিছত এইটো কপাৰ ৱায়াৰ তাৰপিছত মটৰ আছে তাৰপিছত প্লাগ কি এইটো প্লাগ মানে এইটো চুইচটো অফ কৰিলে এইটো বস্তুটো অফ হৈ যাব অন কৰিলে অন তাৰপিছত চব মানে বেটাৰীৰ পৰা যায় আৰু কানেকশ্যন অকল মানে ইয়াৰ বেটেৰীৰ লগতে কানেকশ্যন হ'ব মানে যি হ'ব মানে চব বেটেৰী তাৰপিছত ইয়াৰ ভিতৰত বেটেৰীটো সোমাই আছে ঘৰৰ ভিতৰত তাৰপিছত এইটো প্লাগটো ইয়াত এইটো যদি অফ কৰি দিয়ে যদি এইটো অফ কৰি দিলে তাৰপিছত অফ হৈ যাব এইটো অন কৰি দিয়ে আকৌ অন হৈ যাব মানে थेंक इउ आरो जोङो गोबां दिन्थिलांनो नाजाबावगोन केमेरा पार्सन बिथांखौ सिगां फारसे फैनो थाखाय खावलायबाय दा जोङो गोबां प्रजेक्ट दिन्थिलांनो जोङो नाजाबावगोन थेंक इउ माय नेम इज मिस समायना बसुमतारी थेंक इउ माय नेम इज मिस बरखा सुतिया थारैनो दिनै जोंनि बे आहम बोराइ बाथौ इंराजि फरायसालियाव साइन्स एक्जिबिशन लानाय जादों बे साइन्स एक्जिबिशननि जाय माने एम्स एन्ड अबजेक्टिभ्सआ जाहैबाय जिहेतु फरायसुलिनि इनोभेटिभ थट्सफोरखौ जोङो बाहेराव दिहुननो थाखाय जिहेतु बिसोरनि जोङो एखे राहायैनो एकाडेमिक सेसनाव जों फोरोंबाय थादों बा फोरोंबोबाय थादों नाथाय किसुमान प्रेक्टिकेलि गथ'फोरनि माने ब्रेनाव हिडेन जाना दङ बेफोरबायदि प्रतिभा बा बेफोरबायदि माने प्रेक्टिकेल बा आबिष्कारिक गुनफोरखौ दिहुननो थाखाय दिनैनि बे एम्स एन्ड बे साइन्स एक्जिबिशननि जोङो जोंनि फरायसालियाव जोङो बेखौ लानाय जादों आरो खुंनाय जादों साबेसे फरायसाफ्रा बाहागो लादों मथा मथि जों बे एक्जिबिशनाव 70टा बा माने भेराइटिस अफ एक्जिबिशन फरायसालिखौ दिनो हादों गावबा गावनि माने रोंगौथिखौ दिन्थिदों बिथांमोना थारैनो बिसोरनि इयुनाव जाहाथे बे एक्जिबिशन थ्रुयै साफा माने साइन्टिस्ट जानो हायो बा सोरजिनाय गोहोआ बेरखाङो बेखिनिखौनो आसा फारियो প্ৰথমে আপোনালোকৰ চেনেললৈ মই অশেষ ধন্যবাদ যাচিলোঁ আমাৰ আহোম বাৰাই বাথৌ ইংলিছ স্কুলত আজি সায়েন্স এক্সিবিশ্যন ইয়াত পতা হৈছে মূল উদ্দেশ্য হৈছে ইয়াৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ক্ৰিয়েটিভিটি তেওঁলোকৰ যি বৈজ্ঞানিকৰ যিটো গুণ বা কিবা এটা বনাব পৰা এটা তেখেতলোকৰ অন্তৰত যিবিলাক প্ৰতিভা লুকাই আছে এই প্ৰতিভাসমূহ যাতে সিহঁতে আৱিষ্কাৰ কৰিব পাৰে বা প্ৰতিভাসমূহ দেখাব পাৰে গতিকে আমি আজি এই সায়েন্স এক্সিবিশ্যনটো সেইটো কাৰণে আমি ইয়াত পতা হৈছে কিমানজন ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু কি ইয়াত প্ৰদৰ্শন কৰা হৈছে ইয়াত আপোনাৰ মোটামুটি আপোনাৰ 70 ভেৰাইটিজ 70টা ভেৰাইটিজমান ছাত্ৰ ছাত্ৰীসকলে তেখেতলোক গ্ৰুপ হিচাপে এক্সিবিশ্যনটো তেখেতলোকে লৈছে তেখেতলোকে বিভিন্ন ধৰণৰ প্ৰজেক্ট বনাইছে যেনেকৈ বায়োফিল এনাৰ্জি ঠিক তেনেকৈ চ'লাৰ ছিষ্টেম ঠিক তেনেকৈ আপোনাৰ এফৰেষ্টেশ্যন তাৰপিছত বায়'মাছ তাৰপিছত আপোনাৰ হাইড্ৰলিক প্ৰেছ তেনেকৈ বিভিন্ন ধৰণৰ তেখেতলোকে ইয়াত মানে প্ৰতিভাসমূহ দেখুৱাইছে তেখেতলোকে ছাত্ৰ ছাত্ৰীলৈ আপোনাৰ ভৱিষ্যতৰ মই ভাবোঁ যে এইখন বিদ্যালয়ত পঢ়ি আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যতত অকল শিক্ষা দিশত অকল নহয় বিভিন্ন দিশতো যাতে মানে তেখেতলোকে পাকৈত হয় এইখিনি মই আশা ৰাখিছোঁ মই ইমান সুখী হৈছোঁ ইমান ভাল লাগিছে মোৰ আহোম বাৰাই বাথৌ ইংলিছ স্কুলৰ যি ষ্টুডেণ্টৰ যিখিনি ক্ৰেডিট তেওঁলোকৰ যিখিনি মানে এক্সিবিশ্যনৰ যিখিনি বস্তু দেখি মই নিজে একেবাৰে আচৰিত হৈছোঁ যে ইয়াতো ইমান মানে কি ক্ৰিয়েটিভিটি থকা ল'ৰা ছোৱালী আছে সেইকাৰণে খুব ভাল লাগিছে মই খুব ইমাৰ্জেঞ্চিকৈ ইয়ালৈ আহিছিলোঁ ইমাৰ্জেঞ্চিকৈ আহি এতিয়া মোৰ যাবলৈকে মন যোৱা নাই মানে ইমান ভাল লাগিছে কাৰণ আমাৰ কলেজত এখন মিটিং হৈ আছে মই তাৰ অৰ্গেনাইজাৰ গতিকে অৰ্গেনাইজাৰ হোৱাৰ কাৰণে মই বস্তু দুটামান নিবলৈ আহি ইয়াত পাক নামাৰি নোৱাৰিলোঁ খুব ভাল লাগিলে
তোমালোকৰো ইয়াত সহযোগিতা দেখিছোঁ ভাল লাগিছে গোটেই হল ফুল হৈ আছে বাহিৰতো মানুহ আছে বহুত ভাল লাগিছে মই বেছি দেৰি নকৰোঁ বেয়া নাপাব মই যাওঁ